Welcome everyone, welcome back to Arjina's Kitchen. কি খবৰ আপোনালোকৰ? আলহামদুলিল্লাহ মোৰ খবৰ বহুত ভাল। বহুত দিন পিছত আকৌ আহি গলো নতুন এটা ৰেচিপি লৈ। যেহেতু এতিয়া ৰমজান মাহ চলি আছে, গতিকে ৰমজান স্পেচিয়েল কিবা লৈ আহিছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো অতি সহজ আৰু অতি কম সময়ৰ ভিতৰত বনাব পৰা গাজৰৰ হালৱা। গতিকে মই এইটো ৰেচিপি কেনেকৈ বনালো হে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক ৰেচিপিটো চাই লওঁ। ইয়াতে মই লৈছোঁ 6টা গাজৰ আৰু এইখিনি মই ভালদৰে ৰুকি লৈছোঁ আৰু কেৰাহী এটাত দি দিছোঁ। মই ইয়াতে কোনো ধৰণৰ তেল বা ঘিউৰ ব্যৱহাৰ কৰা নাই এতিয়ালৈকে, পিছলৈ মই কৰিম। এনেকৈ মই শুকানকৈ এইখিনি মই ভাজি ল'ম 4 পৰা 5 মিনিট। আৰু ইয়াতে মই দি দিছোঁ এতিয়া ঘিউখিনি মই পিছত দিছোঁ এইটো কাৰণত যাতে গাজৰৰ পানীখিনি অকণমান শুকাই যায়, আৰু তাৰপিছত মই ঘিউটো ব্যৱহাৰ কৰিছোঁ। এবাৰ মই এইখিনি ভালদৰে লৰাই দিছোঁ। এবাৰ মই ইয়াতে দি দিছোঁ এটা তেজপাত, কেইটামান ইলাইচি, এইখিনি ভালদৰে লৰাই দিম। আৰু দি দিছোঁ এবাৰ কিচমিচ কেইটামান আৰু দি দিছোঁ কাজু। ভালদৰে লৰাই ভাজি থাকিম 2 পৰা 3 মিনিট। আৰু তাৰপিছত ইয়াতে দি দিম চেনি। চেনিটো চাই ল'ব, যিমানখিনি গাজৰ সেই হিচাপত চেনিটো দিব। আৰু চেনিটো গাজৰটো যিহেতু মিঠা থাকে, গতিকে চেনিটো চাই ল'ব। এতিয়া ইয়াতে মই কাজু কেইটামান আৰু দি দিছোঁ, কম হৈছিলে। এবাৰ এইখিনি লৰাই ভাজি থাকিম 4 পৰা 5 মিনিট। আৰু ইয়া মোৰ ভজা হৈ গৈছে। এবাৰ মই গাখীৰ দি দিছোঁ ইয়াতে 3 কাপ। আপোনালোকে গাখীৰৰ পৰিমাণ কম বেছি কৰিব পাৰিব। এবাৰ ঢাকন মাৰি হ'ব দিম 8 পৰা 9 মিনিট, একেবাৰে ল' ফ্লেমত, যাতে গাজৰখিনি ধুনীয়াকৈ সিজি যায়। মই ঢাকনটো মাৰি দিছোঁ আৰু ইয়া চাওক 9 মিনিট পিছৰ মোৰ গাজৰৰ হালৱা ৰেডি। চাওকচোন ধুনীয়া আহিছে কালাৰটো, হয়নে? এনেকৈ যদি এবাৰ বনাই খোৱা নাই, নিশ্চয় এবাৰ বনাই খাব। যিহেতু ৰমজান মাহ চলি আছে আৰু এইবিলাক খাবলৈ বৰ মন যায়, নহয়নে? ৰেচিপিটো যদি ভাল পাই থাকে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। হেপী ৰমজান।